মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি দশম শ্ৰেণীৰ বিজ্ঞানৰ জীৱন প্ৰক্ৰিয়া পাঠৰ পৰিপুষ্টি বিষয়টো আলোচনা কৰিম। প্ৰথমে আমি জীৱন প্ৰক্ৰিয়া মানেনো কি সেয়া জানি ল'ব লাগিব। জীৱ বুলি ক'লে তোমালোক সকলোৱে জানা যে জীয়াই থকা বস্তুবোৰকে জীৱ বোলে বা প্ৰাণ থকা বস্তুবোৰে হৈছে জীৱ। জীৱই উশাহ নিশাহ লয়, চলাচল কৰে, জীৱই কাম কৰিব পাৰে। প্ৰাণীসমূহ, উদ্ভিদসমূহ, আনকি আমি খালী চকুৰে দেখি নোপোৱা অনুজীৱবোৰো হৈছে একোটা জীৱ। এই জীৱসমূহে জীয়াই থাকিবলৈ কিছুমান কাৰ্য সম্পন্ন কৰিব লগা হয়। জীৱন ৰক্ষাৰ বাবে যিবিলাক কাৰ্য অব্যাহত থাকিব লাগে সেইবিলাক কাৰ্যক একত্ৰিতভাৱে জীৱন প্ৰক্ৰিয়া বোলা হয়। জীৱন প্ৰক্ৰিয়াবোৰ চলিবলৈ শক্তিৰ প্ৰয়োজন হয়। জীৱৰ বাবে প্ৰয়োজনীয় বিভিন্ন প্ৰক্ৰিয়াবোৰ হৈছে পৰিপুষ্টি, শ্বসন, পৰিবহন, ৰেচন ইত্যাদি। এতিয়া আমি এই প্ৰক্ৰিয়াকেইটা এটা এটাকৈ আলোচনা কৰিম। প্ৰথমে আমি পৰিপুষ্টি কি হয় সেয়া জানি লওঁ। আমি যিবোৰ খাদ্য খাওঁ সেই খাদ্যবোৰত আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় কিছুমান পৰিপোষক বা নিউট্ৰিয়েণ্টছ থাকে, যেনে কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি, ভিটামিন ইত্যাদি। এই পৰিপোষকবোৰে আমাক দৈনিক কাম কাজ কৰিবলৈ শক্তি প্ৰদান কৰে আৰু আমাৰ দেহৰ বৃদ্ধিত সহায় কৰে। জীৱই খাদ্য গ্ৰহণ কৰি শৰীৰৰ বাবে ব্যৱহাৰৰ উপযোগী কৰা প্ৰক্ৰিয়াটোক পৰিপুষ্টি বা নিউট্ৰিশ্যন বুলি কোৱা হয়। সকলো জীৱকে পৰিপুষ্টিৰ প্ৰয়োজন হয়। পৰিপুষ্টি সাধাৰণতে দুই প্ৰকাৰৰ: স্বপোষীয় পৰিপুষ্টি আৰু পৰপোষীয় পৰিপুষ্টি। এনে কিছুমান জীৱ আছে যিয়ে কিছুমান সৰল পদাৰ্থৰ দ্বাৰা নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে। নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লোৱা জীৱসমূহক স্বপোষী জীৱ বা অট'ট্ৰফ বোলা হয়। সেউজীয়া উদ্ভিদসমূহ আৰু কিছুমান বেক্টেৰিয়া হৈছে স্বপোষী জীৱ। সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ উপস্থিতিত পানী আৰু কাৰ্বন ডাই অক্সাইডৰ সহায়ত নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে আৰু এই খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ বোলা হয়। সালোক সংশ্লেষণ উদ্ভিদৰ পাত অংশত হয়। সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে কি লাগিব? কাৰ্বন ডাই অক্সাইড, পানী, সূৰ্যৰ ৰশ্মি আৰু পত্ৰহৰিত। উদ্ভিদে পাতত থকা পত্ৰহৰিত নামৰ সেউজীয়া পদাৰ্থ এবিধৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। পাতত কিছুমান সৰু সৰু ছিদ্ৰ থাকে যিবোৰক পত্ৰৰন্ধ্ৰ বুলি কোৱা হয়। এই পত্ৰৰন্ধ্ৰৰ সহায়ত বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড আহৰণ হয়। এইখন চিত্ৰত সালোক সংশ্লেষণ দেখুওৱা হৈছে। পানী আৰু খনিজ দ্ৰব্য ক'ৰ পৰা যাব? মাটিৰ পৰা। শিপাই শোষণ কৰিব। এটা সমীকৰণৰ সহায়ত সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো এইদৰে প্ৰকাশ কৰিব পাৰি। এই সমীকৰণটো খুবেই জৰুৰী হয়, তোমালোকে মনত ৰাখিবা। এতিয়া সালোক সংশ্লেষণৰ বাবে কি লাগে? কাৰ্বন ডাই অক্সাইড, পানী। 6টা কাৰ্বন ডাই অক্সাইডৰ লগত 12টা পানীৰ অণু লগ হৈছে। CO2 মানে কাৰ্বন ডাই অক্সাইড আৰু H2O মানে পানী। প্ৰক্ৰিয়াটো ক'ত হ'ব? পত্ৰহৰিত থকা পাতত আৰু সূৰ্যৰ ৰশ্মিৰ উপস্থিতিত। কি প্ৰস্তুত হয়? প্ৰস্তুত হয় খাদ্য গ্লুক'জ। গ্লুক'জৰ ফৰ্মুলাটো C6H12O6। লগতে প্ৰস্তুত হয় অক্সিজেন আৰু পানী। এই অক্সিজেনটোৱে আমি গ্ৰহণ কৰোঁ। গতিকে আমি গম পালোঁ যে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত পোহৰ শক্তি পত্ৰহৰিতৰ দ্বাৰা শোষণ হয় আৰু পোহৰ শক্তি ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন হয় আৰু পানীৰ অণুক হাইড্ৰজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ বা ভাঙি দিয়া হয়। বিজাৰণত কি হয়? পদাৰ্থ এটাই অক্সিজেন হেৰুৱায় আৰু হাইড্ৰজেন লাভ কৰে। ইয়াত কাৰ্বন ডাই অক্সাইডৰ পৰা অক্সিজেনটো ওলাই যাব আৰু যিটো কাৰ্বন ৰৈ যাব ইয়াৰ লগত হাইড্ৰজেন লগ হৈ গ্লুক'জ বা চুগাৰ বনায়। গতিকে সালোক সংশ্লেষণৰ 3 নম্বৰ প্ৰক্ৰিয়াটো হৈছে কাৰ্বন ডাই অক্সাইডৰ বিজাৰণৰ দ্বাৰা কাৰ্বহাইড্ৰেট উৎপন্ন হয়। আশা কৰিছোঁ তোমালোকে সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো বুজিব পাৰিছা। নেক্সট টপিকটো আছে আমাৰ পৰপোষিত পৰিপুষ্টি। তোমালোকে গম পালা যে উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। কিন্তু এনে কিছুমান জীৱ আছে যি খাদ্যৰ বাবে স্বপোষী জীৱৰ ওপৰত নিৰ্ভৰ কৰে। এনেবোৰ জীৱক পৰপোষী জীৱ বোলা হয়। কিছুমান পত্ৰহৰিত নথকা উদ্ভিদৰ ক্ষেত্ৰত, সকলো প্ৰাণী আৰু ভেঁকুৰৰ ক্ষেত্ৰত পৰপোষিত পৰিপুষ্টি দেখা যায়। পৰপোষী জীৱৰ খাদ্য খুব জটিল হয়। এই জটিল খাদ্যসমূহ সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিব লগা হয় আৰু এই সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ উৎসেচক বা এনজাইম ব্যৱহাৰ হয়। পৰপোষী জীৱৰ খাদ্য আহৰণ কৰা প্ৰণালীবোৰ বেলেগ বেলেগ।
পৰপোষিত পৰিপুষ্টি প্ৰধানকৈ 3 প্ৰকাৰৰ: হলজৈক, মৃতজীৱীয় আৰু পৰজীৱীয়। কিছুমান জীৱ যেনে এমিবা, পেৰামেচিয়াবৰ ক্ষেত্ৰত কি হয়, জীৱই কঠিন খাদ্যভাগ সম্পূৰ্ণভাৱে আহৰণ কৰে আৰু দেহৰ ভিতৰত ইয়াক পাচিত কৰে। এই পদ্ধতিকে হলজৈক পদ্ধতি বোলা হয়। আমি মানুহবোৰেও হলজৈক পৰিপুষ্টি প্ৰণালী অৱলম্বন কৰোঁ। কিছুমান জীৱই মৃত আৰু গেলি পচি যোৱা বস্তুৰ পৰা দ্ৰৱণ হিচাপে পৰিপোষক শোষণ কৰে। এনেধৰণৰ পৰিপুষ্টিক মৃতজীৱীয় পৰিপুষ্টি বোলা হয়। অৰ্থাৎ খাদ্যবস্তু দেহৰ বাহিৰতে পাচন হয় আৰু যিটো সৰল অৱস্থাৰ খাদ্যবস্তু থাকি যাব, সেই সৰল অৱস্থাৰ খাদ্যবস্তুহে দেহে শোষণ কৰে। ভেঁকুৰ, কাঠফুলা আদিৰ ক্ষেত্ৰত মৃতজীৱীয় পৰিপুষ্টি প্ৰণালী দেখা যায়। কিছুমান জীৱই জীৱিত প্ৰাণীৰ পৰা পুষ্টি আহৰণ কৰে। সিহঁতে অন্য জীৱৰ দেহৰ বাহিৰত বা ভিতৰত বাস কৰি পুষ্টি আহৰণ কৰে। এনেধৰণৰ পৰিপুষ্টি প্ৰণালীকে পৰজীৱীয় পৰিপুষ্টি বোলা হয়। এনে কিছুমান পৰজীৱী হৈছে অমৰলতা, ওকণি, জোক ইত্যাদি। অমৰলতাৰ দেহত পত্ৰহৰিত নাথাকে আৰু যিজোপা উদ্ভিদত অমৰলতা বগাই যায় সেই উদ্ভিদৰ পৰা খাদ্য সংগ্ৰহ কৰে। ওকণিয়ে মূৰৰ ছালত বাস কৰে আৰু মানুহৰ তেজ শুহি খায়। ঠিক সেইদৰে জোকো এবিধ পৰজীৱী যিয়ে অন্য প্ৰাণীৰ তেজ শুহি খায়। যিটো জীৱৰ পৰা খাদ্য আহৰণ কৰা হয় তাক পোষক বা হোষ্ট বুলি কোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে পৰিপুষ্টিৰ বিষয়ে কিছু কথা জানিব পাৰিলা। তোমালোকে যদি ভিডিঅ'টো চাই উপকৃত হৈছা তেন্তে বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।